দুর্গন্ধই সানি ধরিছে ধুলার রাজপথ। টাংনি সাপ্তাহিক বজাৰ পৰিচালকৰ জ্ঞানহীন কাণ্ড। ৰাজপথেৰে খোজকাঢ়িব পৰা নাই পথচাৰীয়ে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে টাংনি সাপ্তাহিক বজাৰ। দৰং জিলা পৰিষদে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি? প্ৰতি দেওবাৰ সোমবাৰ হলেও ধুলাৰ ৰাজপথেৰে অহা যোৱা কৰিব নোৱাৰে সাধাৰণ ৰাইজ। দৰং জিলা পৰিষদৰ অন্তৰ্গত ধুলা টাংনি সাপ্তাহিক বজাৰৰ দুৰ্গন্ধময় পৰিৱেশে জলাকলা খুৱাইছে পথচাৰীয়ে ৰাজপথেৰে খোজকাঢ়ি অহা যোৱা কৰিব নোৱাৰা অৱস্থা হৈ পৰে। ধুলা টাংনি সাপ্তাহিক বজাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে লাগি থকা মাছ বজাৰৰ সকলো গেলাপচা বস্তু মুকলিকৈ পেলাই থৈ যায় বেপাৰীসকলে। লেতেৰা বয়বস্তুসমূহ মুকলিভাৱে পেলাই দিয়াত এনে দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰে। এইবোৰ চাফ চিকুণ কৰাৰ খবৰ নাই বিভাগটোৰ। জিলা পৰিষদৰ নিয়ন্ত্ৰণত থকা বজাৰৰ এনে অৱস্থা দেখি সমালোচনাৰ পাত্ৰ হৈ পৰিছে পৰিষদটোৱে। সপ্তাহৰ 4-5 দিন অঞ্চলজুৰি বেয়া গোন্ধে সানি ধৰিছে। অঞ্চলবাসীয়ে বজাৰ পৰিচালকক মৌখিকভাৱে বহুবাৰ অভিযোগ দি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে বিভাগীয় কৰ্তৃপক্ষই। অতি সোনকালে সাপ্তাহিক বজাৰখন চাফ চিকুণ কৰিবলৈ আহ্বান জনাই বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। বহুত দুখজনক বিষয় এই যে ধুলা থানাৰ লগতে লাগি থকা আমাৰ টাংনি বজাৰ নেশ্যনেল হাইৱে 15ৰ ওচৰতে সন্মুখত আছে আমাৰ ধুলা হাইস্কুল। আৰু এই বজাৰত যিটো নেকি আমাৰ দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে এই ধুলা মাছ বজাৰে আৰু ধুলা চব্জি বজাৰে, এইটো এটা বহুত দুখজনক বিষয়। আমি স্থানীয় ৰাইজে গৰিহণা জনাইছোঁ। আমাৰ জিলা পৰিষদৰ বিষয়ববীয়া এতিয়ালৈকে নিমাত হৈ আছে, যিহেতু আমাৰ ধুলা টাংনি বজাৰ কমিটিখন আমাৰ জিলা পৰিষদৰ অন্তৰ্গত। আমি গৰিহণা দিছোঁ যে তেওঁলোকে এতিয়ালৈকে বৰ্তমানলৈকে কোনো একশ্যন লোৱা নাই। বিগত বহুত দিনৰ পৰা এই অৱস্থা হৈ আছে। ৰাস্তাদি মানুহ যাব নোৱাৰে, ছাত্ৰ ছাত্ৰী খোজকাঢ়ি যাব নোৱাৰে। ইমান দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে এই বজাৰখনে, এই মাছ বজাৰখনে। আজিলৈকে জিলা পৰিষদে বা বজাৰৰ কৰ্তৃপক্ষই চাফ চিকুণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াতে মেইনলি দুৰ্গন্ধময় পৰিৱেশৰ যিটো সৃষ্টি কৰিছিল মাছ বজাৰে কৰিছে। কিয়নো শনিবাৰে গোটেই দিনটো মাছ বিক্ৰী কৰে, মাছ ইয়াতে কাটে। মাছৰ যিখিনি নেকি অলাগতিয়াল বস্তু, যিখিনি নেকি বিক্ৰী নহয়, সেই বস্তুখিনি গোটেইখিনি বস্তু নেশ্যনেল হাইৱে 15ৰ লগতে ধুলা হাইস্কুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এইখিনি বস্তু পেলাই থৈ গুচি যায়, মুকলিকে পেলাই থৈ গুচি যায়। 2-3 দিন পিছত ইয়াৰ পৰা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে। ইমান দুৰ্গন্ধ যে আপুনি নেশ্যনেল হাইৱেদি আপুনি খোজকাঢ়ি যাব নোৱাৰিব, এনেকুৱা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে। আৰু এই জাবৰ জোঁথৰবিলাক বহুত দিনৰ পৰা চাই আছোঁ, আজিলৈকে কোনেও চাফ কৰা নাই। আজি বজাৰ কমিটিয়ে চাফ কৰা নাই। বজাৰ কমিটি জিলা পৰিষদৰ অন্তৰ্গত। জিলা পৰিষদে এই বিষয়ে কোনো তাৰমানে বৰ্তমানলৈকে নিমাত হৈ আছে, কোনো একশ্যন লোৱা নাই। মেইনলি আমাৰ ধুলা হাইস্কুলৰ বহুত অসুবিধা হৈ আছে, ধুলা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হৈ আছে। আৰু যিটো নেকি পৰিৱেশৰ সৃষ্টি কৰিছে, আমি ভাবোঁ যে ইয়াৰ বাবে কিজানি পৰৱৰ্তী সময়ত ধুলা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী বহুত বেমাৰৰ সন্মুখীন হ'ব পাৰে। আৰু সেইবাবে আমাৰ কি বুলি কয়, জিলা পৰিষদৰ দ্বাৰাই এই মাছ বজাৰখনত যিটো নেকি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে, যিটো প্ৰদূষণৰ সৃষ্টি কৰিছে, আমাৰ জিলা পৰিষদৰ দ্বাৰাই যাতে এই বস্তুখিনি চাফ চিকুণ কৰে। আমাৰ এই ধুলা অঞ্চলটো, আমাৰ ধুলা হাইস্কুলৰ ফ্ৰণ্টত যিহেতু বজাৰখন, যাতে এই প্ৰদূষণমুক্ত কৰি দিয়ে, তাৰ বাবে মই জিলা পৰিষদৰ অনুৰোধ জনাইছোঁ।